friends, welcome to my channel Tutumani. আমি আজি বনাবলৈ গৈ আছো মাছৰুমৰ সবজি। তো বলক মাছৰুমৰ সবজি কেনেকৈ বনাই চাও। প্ৰথমে মই মাছৰুমখিনি সৰু সৰুকৈ টুকুৰা কৰি লৈছো। তাৰ পিছত অকণমান তেল দি ইয়াক ফ্ৰাই কৰি লৈছো। এটা ফ্ৰাই কৰা হৈ গ'ল, ইয়াক বাটি এটাত উঠাই থৈছো। তাৰপিছত সেইটো কৰাইতে অকণমান তেল দি পিয়াজ, জলকীয়া আৰু তেজপাতখিনি ফ্ৰাই কৰি লৈছো। এতিয়া ইয়াত মই কাটি থোৱা আলু আৰু মটৰখিনি দি দিছো। আলু আৰু মটৰখিনি মই আগতে কাটি থৈ দিছিলোঁ। ইয়াৰ পিছত ইয়াত অকণমান নিমখ, আপোনাৰ সোৱাদ অনুসৰি নিমখটো দিব পাৰে। তাৰ পিছত হালধি দি মই ঢাকি দিছোঁ। এতিয়া মই ইয়াক অকণমান ফ্ৰাই কৰি লৈ ইয়াত জিৰা আৰু ধনিয়া মছলা দি দিছোঁ। ইয়াৰ লগতে মই ইয়াত কাশ্মীৰী মিৰ্চ পাউডাৰো অকণমান ছটিয়াই দিছোঁ। এতিয়া ইয়াক মই ভালদৰে অকণমান লৰাই দিম। তাৰ পিছত ইয়াত মই দিছোঁ অকণমান চচ। এতিয়া ইয়াত মই আগতে ফ্ৰাই কৰি থোৱা মাছৰুমখিনি দি দিছোঁ। ইয়াৰ পিছত ইয়াত অকণমান পানী দি ঢাকি থৈ দিছোঁ। মাছৰুমৰ সবজিখন প্ৰায় 90% হৈ গ'ল। ইয়াত মই এতিয়া দিছোঁ কেঁচা ধনিয়া। বাছ মোৰ সবজিখন হৈ গ'ল।